চৰ্দাৰ আজিৰ এই সদৌ অসম চাউলবালি ছাত্ৰ সন্থাৰ ঠেলামৰাৰ এক বাৰ্ষিক অধিৱেশনৰ উপস্থিত মোৰ শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠসকল, আই মাতৃসকল, ভাই বন্ধুসকল, চাওতাল জনগোষ্ঠীটো হৈছে কৃষ্টি কলা সংস্কৃতিৰে ভৰা এটা জনগোষ্ঠী। এই জনগোষ্ঠীটোৰ পৰিচয় অসমৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন স্থানত চিৰস্থায়ী হৈ আছে। আমি অসমতো চাওতাল জনগোষ্ঠীটো বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থাকিলেও আমাৰ যি কলা সংস্কৃতি, এই কলা সংস্কৃতি সদায় জীয়াই ৰাখিবৰ কাৰণে আমি সদায় একত্ৰিতভাৱে এককভাৱে যিকোনো জেগাত যিকোনো মঞ্চত থিয় হৈ আমাৰ কলা সংস্কৃতি যাতে অটুট কথা জীয়াই ৰাখিব পাৰি তাৰ বাবে চেষ্টা কৰিব লাগিব। কাৰণ আজি অসমৰ যিবোৰ ভাষা ভাষী বা জনগোষ্ঠীয় লোকসকল আছে, এই জনগোষ্ঠীয় লোকসকলৰ একমাত্ৰ পৰিচয় হৈছে তেওঁলোকৰ কলা সংস্কৃতি। যদি আমি এই কলা সংস্কৃতিবোৰ জীয়াই নাৰাখোঁ তেনেহ'লে অতীতৰ গৰ্ভত এই কলা সংস্কৃতিৰ লগতে আমাৰ সমাজখনো নিশ্চিন্ন হৈ যাব। সেয়েহে আমি সকলো চাওতালবাসী ৰাইজক তথা চাওতালবাসী বয়োজ্যেষ্ঠসকলক কৰজোৰে আবেদন জনাওঁ যে আমাৰ বয়োজ্যেষ্ঠসকলে আমাৰ নৱপ্ৰজন্মক আমাৰ কলা সংস্কৃতিৰ বিষয়ে অৱগত কৰি আৰু সেইবোৰ যাতে চিৰস্থায়ী ৰূপত চিৰদিনলৈ ৰাখিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগিব। আৰু নহ'লে আমাৰ আৰু অন্য কোনো ৰাস্তা নাই। আৰু নহ'লে আমি সদায় ভাৰতীয় সংস্কৃতিৰ ওচৰত আমি নিশ্চিন্ন হৈ যাম। কাৰণ এতিয়া আমি দেখিবলৈ পাইছোঁ, মই ইয়াৰ মাজতে দুটা ৰাজনীতিৰ কথা ক'ম, মাজতে আমি এতিয়া দেখিবলৈ পাইছোঁ আৰু শুনিবলৈ পাইছোঁ, এইবাৰ বিজেপি চৰকাৰে এনেকুৱা এটা আঁচনি ল'বলৈ গৈ আছে, এই আঁচনিটো যদি অসমতো ইমপ্লিমেণ্ট হয় তেনেহ'লে আমাৰ কলা সংস্কৃতি, আমাৰ সামাজিক সাজপাৰৰ কোনো নিশ্চিন্ন হৈ যাব। এক ভাৰত এক ড্ৰেছ, তাৰমানে এক ভাৰত এক সাজ পোছাক। যদি এক ভাৰত এক সাজ পোছাক এই বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰে, কাইলৈ আমি আমাৰ জাতীয় পোছাক পিন্ধি আহিব নোৱাৰিম। আমি UPL DLR পোছাক পিন্ধিব লাগিব, চেলোৱাৰ কামিজ। বিজেপি চৰকাৰে আগন্তুক দিনত তেনেকুৱা ধৰণৰ এক ভাৰত এক সাজ কাপোৰ ব্যৱস্থা কৰিবলৈ গৈছে। কিন্তু ৰাইজ, আমি আমাৰ কলা সংস্কৃতি আমি কেতিয়াও বিসৰ্জন নিদিওঁ। আমি যেতিয়ালৈকে জীয়াই থাকিম, আমাৰ জাতি যেতিয়ালৈকে জীয়াই থাকিব, আমাৰ পৰিচয়, আমাৰ সংস্কৃতি আৰু আমাৰ যিবোৰ জাতীয় পোছাক আমি সদায় ব্যৱহাৰ কৰি যাব লাগিব। তেতিয়াহে আমি জাতি হিচাপে জীয়াই থাকিম, নহ'লে এদিন আমাক কোনেও চিনি নাপাব। শ্ৰদ্ধাৰ ৰাইজ, মই আৰু বিশেষ নাপাওঁ, মই এটা কথাই ক'ম যে আগন্তুক দিনত মই আপোনালোকৰ এই ঢেকীয়াজুলিৰ মাটি পানী বায়ুৰ লগত জড়িত আপোনালোকৰ দুখত দুখী সুখত সুখী আৰু সকলো সময়তে মই আপোনালোকৰ জাতি জনগোষ্ঠীৰ লগত আপোনালোকৰ যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানবোৰৰ লগত মই একত্ৰিতভাৱে যি পাৰোঁ সহায় সহযোগেৰে আমি আগবাঢ়ি আহিছোঁ। ভৱিষ্যতলৈও আপোনালোকৰ এই জাতি জনগোষ্ঠীটোৰ উন্নতিৰ বাবে মই সহায় সহযোগ আগবঢ়াই থাকিম। খালি আপোনালোকে এইবাৰ এটা সুযোগ দিয়ক, যাতে ভৱিষ্যতে মই আপোনালোকৰ দাদা ভাই ককাই হিচাপে যে আপোনালোকৰ সহায় বা আমাৰ দুখীয়া ৰাইজৰ উন্নতিৰ বাবে কাম কৰি যাবলৈ পাৰোঁ। সেয়েহে মোক এইবাৰ মই ইমান 30 বছৰে আমাৰ জাতি জনগোষ্ঠীৰ লগত সহায় সহযোগেৰে আগবাঢ়িছোঁ। মই আপোনালোকৰ পৰা কেতিয়াও বিচৰা নাই। মই নিজৰ বিবেকৰে যিখিনি পাৰিছোঁ, যিখিনি সহায় কৰিব পাৰিছোঁ, মই সদায় কৰি আহিছোঁ। কিন্তু এইবাৰ মই আপোনালোকৰ পৰা অকণমান আশীৰ্বাদ বিচাৰোঁ। মোক অকণমান আশীৰ্বাদ দিয়ক।
মোক খালি আপোনালোকে অকণমান আশীৰ্বাদ আৰু মৰম দিয়ক। মই আপোনালোকৰ পুত্ৰৰ দৰে, আপোনালোকৰ ভাতৃৰ দৰে, আপোনালোকৰ ককাইৰ দৰে মই যেতিয়ালৈকে বাচি থাকিম তেতিয়ালৈকে আপোনালোকক হাঁহি মুখেৰে ৰাখিবলৈ চেষ্টা কৰিম আৰু এই জাতি জনগোষ্ঠীটোক মই উৎসাহিত কৰিব এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় আই অসম, জয় হিন্দ। এই আমাৰ ঢেকীয়াজুলি বিধানসভা সমষ্টিত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী বেণুধৰ নাথ ডাঙৰীয়াক আমি কমিটিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ বেণুধৰ নাথ ডাঙৰীয়া